লাইট বন্ধ করে দিলে।
বাইরে স্পিকারটো নিয়ে আমার কৃষ্ণ হাত সন্তুষ্ট হই বেড়েঙাতে নিবাকে আকৌ ঘূৰি ফুটি হ'ব অঞ্জনা নামনি দাসৰ গোপী ভাৱত সন্তুষ্ট হৈ সকলে নিবাকে তৰুণ দাসে পুনৰ bố phải là xuân toàn iya bisa kan ya দেখিছো দেখিছো লাগিছে বহুত দেখিছো মনত ছোৱালীজনী কণ্ঠ না মানুহটো খালে চব ভাগ ভাগ নহয় সেয়াই তোমাৰ মই দেখিছো দেখিছো লাগিছে বহুত দেখিছো মনত পোৱা নাই এতিয়াহে মনত পৰিছে এইটো মোবাইলে লৈ কিনে ল'ৰা ছোৱালীয়ে লৈ কিনে
Hare
ডাকে ধেন বনে পক্ষী নিদানে ডাকে ধেন বনে এবেকে ভৈল বধুলি এবেকে ভৈল বধুলি বনে বনে ঘুরে নারায়ণে আকাশ মুয়ার পাখি যাদব মাধব কৃষ্ণ হে বৃন্দাবনে বনে ঘুরে নারায়ণে আকাশ ময়ূর পাখি ও যাদব মাধব কৃষ্ণ হে ও যাদব মাধব কৃষ্ণ হে ও যাদব মাধব কৃষ্ণ হে
Thank you.
Jokua, kiayo jokua, keno kisino tu, kaino kiao ke.
এইগুলি যমুনার কীর্তন হবে না যমুনার রঙে মহারঙে কীর্তন সঙ্গে লয়া ৰাজমণ্ডপত উপস্থিত হৈছে নগাঁও জিলাৰ কিষাণ মৰ্চাৰ উপসভাপতি মাননীয় উত্তম চন্দ্ৰ দাসে লগতে পৰাগ বৰদলৈ নগাঁও জিলাৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰী তেওঁ নিমন্ত্ৰণ মৰ্মে ইয়াত উপস্থিত হৈছে। এতিয়া আদৰণি পৰ্ব তেখেতসকলক আমি এটা আদৰণি পৰ্ব আগবঢ়াইছোঁ। সন্মানীয় নগাঁও জিলাৰ কিষাণ মৰ্চাৰ সভাপতি 1 নং ফাকলীৰ নিৰ্বাহী মাননীয় প্ৰভাত ডেকাদেৱ, লগতে নগাঁও জিলাৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক তেখেতক এখন ফুলাম গামোচাৰে আদৰিব আমাৰ গাঁৱৰ অৰ্থাৎ অনুপ বৰদলৈ। ইতিমধ্যে শুনি সুখী হ'ব যিজন কিষাণ মৰ্চাৰ উপসভাপতি উত্তম চন্দ্ৰ দাসদেৱ, তেখেতে বৰ্তমান 70 বছৰ পিছত এই গৰুবাট মৌজাৰ এজন বিধায়ক হিচাপে দাবীদাৰ প্ৰাৰ্থী।
আয়ে খামালি করব সে গুবি কৃষ্ণ কর্ণ সহিত গেল দেখি কৃষ্ণকে ভাগ অর্জন হবে ভেল Oi, não,